হাই ফ্ৰেণ্ডছ, মই বন্দাকাই উৰফে প্ৰাণ কুমাৰ। আপোনালোকে চাই আছে বন্দাকাই ব্লগছ ইউটিউব চেনেলটো। গতিকে আহক আজি এঠাইলৈ যাওঁ, অৰ্থাৎ আৰু ইয়াৰ ৰাতি মই গৈ আছোঁ তামোলপুৰ মটঙা চকৰ সত্ৰলৈ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি তামোলপুৰৰ মটঙা চকত সত্ৰ আছে তালৈকে মই গৈ আছোঁ। আহক আপোনালোকেও মোৰ লগত আজি কিনো তাতে চলি আছে মই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাব। বলক ফাটাফাটি। আমি আহি পালোঁ গড়েশ্বৰ চক। এয়া গড়েশ্বৰ চক আমি ৰাইতে গুচি যাম। এই চক ৰাইতে গুচি গ'লোঁ। এতিয়া বলক মটঙা চক পামেই আৰু 2 মিনিট সময় মাত্ৰ। আৰু আপোনালোকে দেখি আছে এই ৰাস্তাবিলাক পূৰা জিকি আছে, অৰ্থাৎ বৰষুণ কেৱল বৰষুণ। আৰু বৰষুণৰ মাজে মাজে আমি আহি আছোঁ। বৰ্তমান অলপ বৰষুণ থামছে আৰু এয়া পাই গ'লোঁ মটঙা চক। চাৰিওফালে লাইট জ্বলি আছে দোকানৰ আৰু ধুনীয়াৰ বৰষুণ কিন্তু। আৰু এই মটঙা চকত আমি ৰাইট চাইডে নাযাওঁ, লেফ্ট চাইডেদি যাম। লেফ্ট চাইডে মানে ভূটান ৰাস্তাটো আৰু গৈয়ে এইখন বাছ এতিয়া আহিল নাগদি জ্বলি যাব। গতিকে এই ঘূৰালোঁ টাৰ্ণিং আৰু আমি সত্ৰ পাই গ'লোঁ। এই পাই গ'লোঁ, গাড়ী চাড়ী ৰখি আছে। আৰু এয়া চাওক তামোলপুৰ মটঙা চকৰ সত্ৰ, লাইট জ্বলি আছে, তাতে নাম প্ৰসংগ চলি আছে। বলক আমি এতিয়া ভিতৰত যাওঁ। এইখনেই গেট আৰু আমি মেইন গেটৰ পৰা আহি বাট চৰা পাই গ'লোঁ। আন্ধাৰ আছে অলপ বাহিৰত, কাৰণ ৰাতি না। ৰ'ব অলপ ভৰি হাত ধুই লওঁ, কাষতে টেপ এটা আছে। আৰু নাম প্ৰসংগ চলি আছে, গতিকে বলক চাওঁ আহক। আপোনালোকে চাই আছে বন্দাকাই ব্লগছ ইউটিউব চেনেলটো। গতিকে মই আছোঁ তামোলপুৰৰ আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি কীৰ্তন ঘৰ আছে তামোলপুৰ মটঙা চকত, মই তাত আছোঁ। আৰু গতিকে ইয়াতে এটা অনুষ্ঠান চলি আছে গধূলি। গতিকে নিশ্চয় অনুষ্ঠানটো দেখুৱাম আৰু কিনো অনুষ্ঠান বলক আমি চাওঁ। তাৰে আগত মই নামঘৰটো দেখাই দিছোঁ, যদিও ৰাতি এতিয়া, তথাপিও মই দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু আপোনালোকে চাই আছে তামোলপুৰ মটঙা চকৰ সত্ৰ। গতিকে এটা সুন্দৰ পৰিৱেশ, ধাৰ্মিক পৰিৱেশ। এইটো হ'ল বাটচৰা, এইটো ভঁৰাল ঘৰ আৰু এইটোৱেই কীৰ্তন ঘৰ। এইটো মটঙা চক এইটোৱেই চক। তামোলপুৰ মটঙা চক সত্ৰৰ এই কীৰ্তন ঘৰৰ ভিতৰখন, গতিকে থাপনা আছে। আৰু লগতে মই আপোনালোকক দেখুৱাই আছোঁ কীৰ্তন ঘৰৰ সন্মুখ ভাগ। গতিকে কি ধুনীয়া আৰ্ট কৰা আছে চক। আৰু ভাইটিহঁতে চব দেখা ল'ৰা ছোৱালী আহিছে, ল'ৰাবিলাক আহিছে। বৰগীত শিকিবা তুমি? নাম যুগল সৰুৰ পৰাই গাই আহিছা? আৰু মই যিটো ঘৰত আছোঁ এতিয়া, এইটো হ'ল ভঁৰাল ঘৰ। আৰু ইয়াতে চকী, মানে ইয়াৰে সম্পত্তি প্ৰায় কিছু সম্পত্তি এইটো ৰুমত আছে, বেলেগ ৰুমতো আছে। আৰু ইয়াতে ডাঙৰ কথাটো কি, তামোলপুৰত প্ৰতি 2 বছৰ মূৰত এখন নাটক হয় ইয়াত। 2 বছৰ মানে কি, তামোলপুৰত দুটা আমাৰ নামঘৰ আছে। শংকৰদেৱ গুৰুজনাৰ যি নামঘৰ, এই নামঘৰ দুটা আছে। গতিকে এই নামঘৰ দুটা থাকিব। এটা নামঘৰ মটঙাত আৰু এটা নামঘৰ পুৰাণ চক, তামোলপুৰ পুৰাণ চক কৃষ্ণ মন্দিৰৰ ওচৰত। গতিকে তাতে এবছৰ হয় আৰু ইয়াতে এবছৰ হয়। গতিকে যদি 2021-ত ধৰি লওক, 2021-ত মটঙাত হৈছে নাটক, তেতিয়াহ'লে 2022-ত পুৰাণ চক যিটো নামঘৰ আছে তাত হয়, আৰু 2023-ত আৰু মটঙা চকত হয়। গতিকে 2 বছৰ মূৰে নাটক হয়। গতিকে নাটকৰ বস্তু পাতিও আছে, আপোনালোকক নিশ্চয় দেখাম এই ভঁৰাল ঘৰটো। এইবিলাক সেই নাটকৰ জোৰা, এইটো নাটকৰ চিৰি, এইটো নাটকৰ চিৰি। আৰু এইবিলাক আচলতে গেট নাটকৰ উইংছ।
শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ, যি ধৰ্ম, যি মানৱ প্ৰেম আৰু নাম কীৰ্তন, নাটক, ভাওনা, যি আমাৰ কাৰণে অসমীয়া জাতিৰ কাৰণে এটা বৃহৎ অৱদান দি থৈ গ'ল। আৰু আমাৰ তামোলপুৰৰ ভকতসকলেও, ভকত বৈষ্ণৱসকলেও সেই অৱদানখিনি জীয়াই ৰাখিছে, আহি থকা নতুন প্ৰজন্মক এইবিলাক বিলাই দি আছে। ইয়াৰ প্ৰসংগ চলি আছে, নাম প্ৰসংগ। আৰু ইয়াত আৰু ব্যক্তি হ'ল, গতিকে সকলোকে জানিব মন যাব। গতিকে মোৰ লগত আছে আমাৰ সাংস্কৃতিক মহাসভা অসমৰ তামোলপুৰ জিলা কমিটিৰ ছেক্ৰেটাৰী আমাৰ ব্ৰজেন মহন্ত ছাৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। এই অনুষ্ঠানটো কেতিয়াৰ পৰা চলি আছে? 6 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ। যোৱা 6 তাৰিখৰ পৰা এই অনুষ্ঠানটো চলি আছে। এই অনুষ্ঠানটোত কি সংঘ আৰু যুগলৰ কৰ্মশালা দিছোঁ। 14 দিনৰ কৰ্মশালা হ'ব। এই কৰ্মশালাত বিভিন্ন ঠাইৰ পৰা আমাৰ ইতিমধ্যে ইয়াত অংশগ্ৰহণ কৰিছে। হয়তো আমাৰ 40জন পৰীক্ষাৰ্থী ইয়াত অংশগ্ৰহণ কৰিছে। ইয়াত বিভিন্ন জনগোষ্ঠীৰো 2-4জন আহিছে। তেওঁলোকক আমি আদৰি জনাইছোঁ। আপোনালোকে গোটেই প্ৰগ্ৰেমটো চালে। আৰু সাংস্কৃতিক মহাসভা অসমৰ তামোলপুৰ জিলাৰ আমাৰ সভাপতি মহোদয় মোৰ লগত আছে। গতিকে দুআষাৰ কথা পাতিম। বলকচোন আমি কথা পাতোঁ। এই যিটো অনুষ্ঠান চলি আছে, এইটো অনুষ্ঠান কিহৰ ওপৰত চলি আছে? কৃষ্ণ। আমাৰ সাংস্কৃতিক মহাসভা অসমৰ তামোলপুৰ জিলা সমিতিৰ উদ্যোগত 14 দিনীয়া প্ৰসংগ আৰু যুগলৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে। আমি এই প্ৰসংগ আৰু যুগলটো আমাৰ স্থানীয় শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ তামোলপুৰ আৰু শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ মটঙাপাৰত আধা দিনকৈ অনুষ্ঠিত কৰিছোঁ। আজি আমি শ্ৰীমন্ত শংকৰদেৱ শাখা সত্ৰ মটঙাপাৰত উপস্থিত আছোঁ। আমাৰ নৱপ্ৰজন্মক আকৰ্ষিত কৰাৰ কাৰণে আমাৰ যিটো সনাতন ধৰ্ম, আমাৰ মহাপুৰুষ গুৰুজনাই যিখিনি দি গৈছে তাৰে অংগ এই প্ৰসংগ আৰু যুগল, এইখিনি নৱপ্ৰজন্মক কিছু শিকোৱাৰ মানসেৰে আমি এই প্ৰসংগ আৰু যুগলৰ প্ৰশিক্ষণ ভাগি অনুষ্ঠিত কৰিছোঁ। যুগল আৰু প্ৰসংগৰ বাহিৰেও আপোনালোকে কি আৰু পদক্ষেপ হাতত লৈছে? আমি আঞ্চলিক সমিতিসমূহ গঠন কৰিছোঁ। এইবাৰ আমি জিলা সমিতিৰ উদ্যোগত নহয়, প্ৰত্যেকটো আঞ্চলিক সমিতিৰ উদ্যোগত অহা গৰমৰ বন্ধত বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ। আমাৰ থিয় নামৰ, জিকিৰৰ, লোকগীতৰ এনেকুৱাকৈ বিভিন্ন প্ৰশিক্ষণ আঞ্চলিক হিচাপত পাতিম বুলি আমি ইতিমধ্যে মনস্থ কৰিছোঁ। এই অনুষ্ঠানটো যে কৰিছে, নৱপ্ৰজন্মৰ পৰা সহায় সহযোগিতা পাইছেনে? উপস্থিতি হৈছেনে? নমস্কাৰ। আমি সাংস্কৃতিক মহাসভা অসমৰ তামোলপুৰ জিলা তৰফৰ পৰা যি 14 দিনীয়া প্ৰসংগ আৰু আমাৰ যুগলৰ প্ৰশিক্ষণৰ আয়োজন কৰিছোঁ, তাত আমি ইতিমধ্যে আজি 8 দিন হ'ল। এই 8 দিনত আমি যিখিনি দেখিছোঁ, আমাৰ যুৱক ভালেকেইজনো আমাৰ ইয়াত উপস্থিত হৈছে আৰু ইয়াত প্ৰশিক্ষণ সময়মতে আহি উপস্থিত হৈছে আৰু প্ৰশিক্ষণত ভাগ লৈছে। আৰু এয়া চাওক, মোৰ লগত আছে নৱপ্ৰজন্ম। তোমাৰ নাম কি? নমস্কাৰ, মোৰ নাম শ্ৰী অবিনাশ তালুকদাৰ। তোমাৰ? নমস্কাৰ, মোৰ নাম সন্দীপ শইকীয়া। আৰু তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী দেৱজ্যোতি মহন্ত। গতিকে আৰু আছে বহুখিনি নৱপ্ৰজন্ম, তাৰে মাজত মই 3জনক ল'লোঁ আৰু কথা পাতিলোঁ। গতিকে কেনেকুৱা লাগিল শিকি? শিকি বঢ়িয়া লাগিছে, ভালে লাগিছে। তোমাৰ? শিকিও ভাল লাগিছে, শিকি আছোঁ বৰ্তমান, শিকা শেষ হোৱা নাই। হয়, ভাল লাগিছে বহুত, আৰু আগলৈ এনেকুৱা যদি হৈ থাকে তাকে কামনা কৰিম। আৰু সাংস্কৃতিক মহাসভা অসমৰ তামোলপুৰ জিলা কমিটিয়ে যি কৰিছে, খুব ভাল কৰিছে। শংকৰদেৱ গুৰুজনাক যি আমাক আদৰ্শ, শংকৰদেৱ গুৰুজনাই যি আমাক আদৰ্শ দি থৈ গ'ল, তাক ধৰি ৰখাৰ এটা প্ৰচেষ্টা কৰিছে। আৰু আমাৰ নৱপ্ৰজন্মইও ধুনীয়া কৰি শিকিবলৈ আহিছে। আৰু অসমৰ কাৰণে এইটো ডাঙৰ গৌৰৱ। আৰু হেৰাই গৈছিল কিছু বস্তু, আৰু সেইবিলাক বস্তু আমাৰ নৱপ্ৰজন্মই শিকিছে। গতিকে বহুতখিনি আহক, নতুন নতুন ল'ৰা ছোৱালী আহক আৰু শিকক। ধৰি ৰাখক। গতিকে অসমীয়া জাতিক বিৰলভাৱে দাঙি ধৰা বস্তুৱে হ'ল আমাৰ কীৰ্তন, নাম, ভাওনা, নাটক। গতিকে নৱপ্ৰজন্মই শিকিলেহে আমাৰ অসমীয়া জাতি জীয়াই থাকিব। আৰু এতিয়া চাহ পানী খাই আমি টাটা বাই বাই ঘৰলৈ যাওঁ। বহু ৰাতি হ'ল। আৰু যাবৰ সময়ত তাৰমানে বৰষুণ, আৰু আমি ইয়াতে ৰৈ গ'লোঁ। গতিকে যাব পৰা নাই ঘৰত। এতিয়া যাম লাহে কৰি। বৰষুণ মানে কি বাঢ়ি আছে, কমা নাই, বাঢ়ি আছে। এতিয়া অলপ ৰখিব লাগিব, তাৰপিছত যাম। আৰু এতিয়াও বৰষুণ এৰা নাই। প্ৰায় 10টা বাজিল, বৰষুণ এৰা নাই। গতিকে মোৰ লগত আছে ই শুভ। কেৰা বাজিছে শুভ, কেৰা বৰষুণ কেৰা। আমাৰ বৰষুণ আজি ৰাতি ঘৰত যাব পাৰিম না? আশা কমি আছোঁ। ঘৰত যাব পৰাটো আশা কম আছে। গতিকে উপায় নাই, ইয়াতে হ'লেও বহি নাথাম। চকী আছোঁ।
আৰু অৱশেষত বৰষুণ কমা যেন লাগিল আৰু আমি গাড়ীত উঠি গাড়ী ষ্টাৰ্ট দি যাবলৈ ধৰিলোঁ ঘৰ। গতিকে অলপ জিকিলোৱে আৰু উপায় নাই আৰু জিকিলোঁ তাতে আমি যামেই এতিয়া। গতিকে নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বহুত কষ্ট কৰি বনোৱা গ'ল, জিকি আপোনালোকৰ কাৰণে ভিডিঅ' বনালোঁ। গতিকে যদিহে বেয়া নাপায় ছাবস্ক্ৰাইব কম আছে অলপ ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ, বাই বাই, টাটা।